হাই, আজি মই ৰহমৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ স্বাৱলম্বী গোটৰ এখন সভাত নিমন্ত্ৰিত হিচাপে আহিলোঁ। খুব ভাল লাগিলে ছাত্ৰ ছাত্ৰীসকলৰ একাগ্ৰতা দেখি আৰু স্বাৱলম্বন কেনেকৈ হ'ব লাগে তাৰ ওপৰত তেওঁলোকে যথেষ্টখিনি আইডিয়া আছে আৰু সভাখন বৰ ধুনীয়াকৈ সুচাৰুৰূপে পৰিচালনা কৰিছে তেওঁলোকে। শিক্ষক শিক্ষয়িত্ৰীসকলো উপস্থিত আছিল। মই অকণমান দেখাব বিচাৰিছোঁ ৰহমৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়খন। কেইবাটাও অনুষ্ঠান হৈ গ'ল, বিভিন্ন ধৰণৰ প্ৰতিভাসমূহ দেখিলোঁ। প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰ মাজত থকা প্ৰতিভাসমূহ আজি দেখা পালোঁ আৰু বিভিন্নজনৰ বক্তব্যৰে আজি সভাখনি খুব ধুনীয়াকৈ পৰিচালনা কৰিলে, খুব ভাল লাগিলে। ৰহমৰীয়াৰ এখন আদৰ্শ বিদ্যালয় একেবাৰে নিচেই ব্ৰহ্মপুত্ৰৰ কাষত। মোৰ লগত আছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল। নমস্কাৰ, মোৰ নাম শ্ৰীমতী লেখৰীয়া দাস। মই স্বাৱলম্বন সেৱা গোটৰ মুখ্য সচিব হয় আৰু মোৰ ইয়াৰ সহযোগী সচিব সমাজ সেৱা। নমস্কাৰ, মোৰ নাম তনয়া দত্ত। মই স্বাৱলম্বন গোটৰ সেৱা সমাজ সেৱা সচিব। নমস্কাৰ, মোৰ নাম জুনশিখা গোহাঁই। মই স্বাৱলম্বন সেৱা গোটৰ সাংস্কৃতিক সচিব। তুমিও আছা গোটত? আছা, কি হয়? সংগীতৰ। ভাল বঢ়িয়া, বৰ ভাল লাগিলে। অনুষ্ঠানটো খুব ধুনীয়াকৈ আয়োজন কৰিছে কণ কণ ছাত্ৰ ছাত্ৰীসকলে আৰু তাৰ আগবছৰ মই আহিছোঁ ইয়াতে, আজিও বিশেষভাৱে বহুত ভাল লাগিলে। ধন্যবাদ পল্লৱী দাস। আজি আমি এই অনুষ্ঠানটো 2019 চনতে প্ৰতিষ্ঠা কৰিছিলোঁ স্বাৱলম্বন সেৱা গোট, যাতে ছাত্ৰ ছাত্ৰীসকল আৰু আমাৰ সমাজৰ মানুহবিলাকে যে তৃণমূল পৰ্যায়ৰ পৰা যাতে আমি জীৱনত কামবোৰ আগবঢ়াই নিব পাৰোঁ। ছাত্ৰ ছাত্ৰীসকলক বিশেষকৈ গঢ় দিয়াৰ উদ্দেশ্যে, মানুহ কৰাৰ উদ্দেশ্যে আমাৰ এই অনুষ্ঠানটো পতা হৈছিলে। তাতে আমাৰ এই স্বাধীনতা কালত ভাৰতবৰ্ষৰ স্বাধীনতা আনিবলৈ যিজন ব্যক্তিয়ে মহামানৱ মহাত্মা গান্ধীয়ে অশেষ কষ্টৰ যোগেদি আমাক আজি আমাক স্বাধীনভাৱে থাকিবলৈ যিটো সুবিধা দিলে, সেইজনা মহাত্মা গান্ধী গোটেই দেশজুৰি আজি তেখেতৰ জন্মদিনটো গান্ধী জয়ন্তী হিচাপে পালন কৰে। আমিও তাৰ লগত সংগতি ৰাখি গান্ধীজীৰ জীৱন দৰ্শন আৰু ৰাষ্ট্ৰীয় সংগীত, জাতীয় সংগীত আৰু গান্ধীজীৰ প্ৰতিকৃতি ছবি আঁকিবলৈ ছাত্ৰ ছাত্ৰীসকলক দিয়া হৈছিলে আৰু তাকে আমি ছাত্ৰ ছাত্ৰীসকলৰ পৰা আশা কৰিছিলোঁ তেওঁলোকে কেনেধৰণে আগবাঢ়ি যাব পাৰে আৰু কি জানিছে, আৰু তেওঁলোকক কিছু কথা জনাবলৈ আমি 2-4জন বাহিৰৰ ব্যক্তি আনিও আজি ইয়াত সমবেত হৈছিলোঁ। বিশেষকৈ পল্লৱী দাসৰ নিচিনা, নুপুৰৰ নিচিনা, কি দত্ত আছিলে, ভূপালী দত্তৰ নিচিনা তেনেকুৱা আৰু প্ৰাঞ্জল দুৱৰা, ঠিক তেনেধৰণে আমি তেওঁলোকক নিমন্ত্ৰণ কৰি আনিছিলোঁ আজি। আৰু অনুষ্ঠানটিত কিমান ছাত্ৰ ছাত্ৰীবিলাকে অংশগ্ৰহণ কৰে আৰু কেনেধৰণে পাৰ কৰে তাৰ ওপৰত আমি বিশেষ চকু ৰাখিছিলোঁ আৰু বিশেষ ভাল ধৰণে আজি দিনটো পাৰ হৈ গ'ল। আশা কৰিছোঁ অনাগত দিনত আৰু আমি আমাৰ এই কাৰ্যসূচী আৰু আগবঢ়াই নিব পাৰিম, আমাক যেন সকলোৱে আৰু আপোনালোকেও যেনে সেই সহায় সহযোগ আগবঢ়ায়। নিশ্চয় কৰিম, কেইবাবাৰো আহিছোঁ মই এই অনুষ্ঠানটোত, আপুনিতো মোক লগ পাইছেই আৰু আজি বিশেষকৈ কেইবাটা অনুষ্ঠান মই নাকচ কৰি বিদ্যালয়লৈ মই গম পাইছোঁ। পল্লৱী আমাৰ ইয়ালৈ আহিবই, সেইটো মই গম পাইছিলোঁ। আৰু কাইলৈ পৰহিলৈ পল্লৱীয়ে এটা ৰাষ্ট্ৰীয়লৈ আগবাঢ়িছে। আমি সেইটো বিশেষকৈ পল্লৱী তাতে যাতে ভাল এটা পাৰদৰ্শিতা দেখুৱাই আমাৰ সমাজলৈ এটা গৌৰৱ কঢ়িয়াই আনিব পাৰে, তাৰ কাৰণে আমি ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু লগতে আজি পল্লৱীৰ পৰা গম পালোঁ যে তেওঁ ইতিমধ্যে লোকগীতত বিচাৰক ডিগ্ৰী লাভ কৰিছে। ভাৰত কোনটো হেৰিয়ৰ পৰা? সৰ্বভাৰতীয় শিক্ষা সাংস্কৃতিক পৰিষদৰ পৰা। গতিকে এইটো কমটি কথা নহয়। এইটো বয়সত ইমান সংসাৰিক মাজত থাকিও তেওঁ যে এতিয়া ধাৰাবাহিকতা ৰক্ষা কৰিছে, আমি তেওঁৰ পৰা আৰু আশা কৰিছোঁ আৰু তেওঁলোকৰ ভৱিষ্যতৰ উত্তৰোত্তৰ কামনা কৰিছোঁ। ধন্যবাদ থাকিল ছাৰ। এনেই অকণমান কিবা এটা স্মৃতি ৰাখি থৈছোঁ, য'তে যাওঁ ৰাখিবলৈ চেষ্টা কৰোঁ, কেতিয়াবা নোৱাৰোঁ, কেতিয়াবা পাৰোঁ, তেনেকুৱা হয়। ভাল কথা, ঠিক আছে। এইখন বিদ্যালয়ত কেইবাবাৰো আহিছোঁ
বহু ধৰণৰ স্মৃতি আছে ইয়াতে। পোনপ্ৰথমে আহিছিলোঁ কমেও 83জনমান ছাত্ৰ ছাত্ৰী লোকগীতৰ প্ৰশিক্ষণ দিছিলোঁ। সেইটো এটা মোৰ প্ৰথম আছিলে পদক্ষেপ। তাৰপিছত বহু ধৰণৰ অনুষ্ঠানলৈ এওঁলোকে নিমন্ত্ৰণ কৰি থাকে এই বিদ্যালয়ৰ কৰ্মকৰ্তাসকলে, আৰু নোৱাৰোঁ আহিবলৈ বাধ্য হওঁ।